নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে আছে? হয়, মই ভালে আছোঁ। অকণমান পানী লগা লিখা হৈ আছে বাৰু। বাকী এয়া কি বনালোঁ জানেনে? এয়া মই অকণমান কাষ্টাৰ্ড বনালোঁ। কাষ্টাৰ্ডটো অকণ বেলেগকৈ বনাইছোঁ। এইবাৰ অকণ ক্ৰীম দি বনাইছোঁ বেছিকৈ ওপৰত। খাবলৈ কিন্তু খুব ধুনীয়া হৈছিলে দেই। আচলতে ছোৱালীৰ বাৰ্থডে আছিলে কালি, কিন্তু কালি মই ভিডিঅ'বোৰ এডিট কৰিবলৈ সময় নাপালোঁ। সেইকাৰণে মই আজিয়ে কৰিছোঁ। এয়া এটা কেক বনাই দিলোঁ তাইক ঘৰতে এইটো ষ্টাইলত এটা কেক বনাই দিব লাগে। একদম প্ৰতি বোৱাৰীয়ে এনেকুৱা জোৰ কৰে, মানে দুইজনী ছোৱালীক মই এটা ঘৰত কেক বনাই দিব লাগিব। সেইকাৰণে সেইটো বনাই দিলোঁ। আৰু ইফালে অকণ পিঁয়াজ দেখিছেনে দিলোঁ। বিশেষ একো কাৰণে গোটেই ভিডিঅ'বোৰ দেখাবলৈও সময় নাই, পটাপট অকণ দেখাইছোঁ বাৰু। সেইখিনি বুট দাইল বইল কৰি ল'লোঁ। বুট দাইলটো এবাৰ কেনেকৈ বনালোঁ জানে? বুটখিনি মই বইল কৰি লৈ একদম খুব ধুনীয়াকৈ ভাজি ল'লোঁ। এনেকৈ খাবলৈ একচুৱেলি খুব ভাল লাগে, আগতেও খাওঁ বাৰু এনেকৈ। খুব ভালকৈ বুটখিনি ভাজি লৈ তাৰপিছতহে মানে পানীখিনি দিব। তাৰ পানীখিনি পেলাই দিব নালাগে, কিন্তু পানীখিনি দি দিব বুট বইল কৰা, কিন্তু খাবলৈ খুব ধুনীয়া হয়। ইফালে এইখিনি লৈ ল'লোঁ, পোলাওৰ কাৰণে যিখিনি বস্তু প্ৰয়োজন হয় সেইখিনি লৈ ল'লোঁ। অকণ পোলাও বনাই দিওঁ, কাৰণ সোমবাৰে আমি কালি নিৰামিষ খাওঁ সোমবাৰে, আৰু সেইকাৰণে মানে ভাবিলোঁ ল'ৰা ছোৱালীখিনিকে মাতোঁ। তাহাঁতক বহুত বছৰ ইয়াত তাইৰ বাৰ্থডেটো পতাও হোৱা নাই বাৰু। সেইকাৰণে মাজুলীতে বোলো এইবাৰ বাৰ্থডে পাতোঁ ভাবি পেলাই এখন পোলাও, ল'ৰা ছোৱালীয়ে পোলাও খুব ভাল পায়, পোলাওকে বনাওঁ। আৰু পনীৰ বনাওঁ, মাছ মাংস যিহেতু নাখায়, খুৱাব নোৱাৰোঁ বা নাখাওঁ আমি সেইদিনা। পনীৰ বনাওঁ, বুট দাইল বনাওঁ, তেনেকৈ আৰু অকণমান আয়োজন কৰিলোঁ। আৰু তাতে এইখিনি দি মেলি ভাজিলোঁ। জহা চাউলখিনি আনি লৈছিলোঁ আগদিনাই। মই জহা চাউলখিনি ভালকৈ মই তিয়াই লৈছোঁ বাৰু। তিয়াই অকণমান দেৰি ৰাখি দিলোঁ। তাৰপিছত আৰু এয়া বনালোঁ। আচলতে বাৰ্থডে বুলি ক'লে ল'ৰা ছোৱালী হলতুম ক'ব নোৱাৰা হৈ থাকে ন। নিজৰ সন্তানৰ বাৰ্থডে মাকে জানে আৰু ন কেনেকৈ পাতিলে ভাল পায়, কেনেকৈ খোৱালে সিহঁতি ভাল পাব। আচলতে সেইটোহে চিন্তা আমাৰ, সিহঁতক কেনেকৈ সন্তুষ্ট কৰিব পাৰোঁ। আৰু আমাৰ মুনুৰ আচলতে ইমান দিগদাৰ নাই, তাই মাছ মাংস বৰ ভালো নাপায় মানে। এয়া চব পনীৰ বনালোঁ, চাহী পনীৰ বনালোঁ। আনহাতে এইখিনি অকণমান মই বগা সৰিয়হ দিছোঁ তাত, আৰু সৰহকৈ মই অকণমান কাজু আৰু মগজ দিছোঁ, যিহেতু ল'ৰা ছোৱালী আছে অকণ সৰহকৈ, গতিকে তাহাঁতক চবকে আটাকৈ খুৱাব লাগিব। সেইকাৰণে অকণমান সৰহকৈ দিছোঁ বস্তুখিনি, লগত অকণমান বগা সৰিয়হো দি দিছোঁ, তেতিয়া খাবলৈ ভাল হয়। অকল বগা সৰিয়হ দি বনালে ল'ৰা ছোৱালীয়ে টেষ্ট নাপাব। সেইকাৰণে মই লগত কাজু আৰু মগজ অকণমান মিলাই সৰহকৈ দি দিছোঁ, পিঁয়াজ দি পেলাই। কাৰণ ল'ৰা ছোৱালীয়ে চাহী পনীৰ বনাই দিলে খুব জ্বলা নাই দিয়া, একদমেই জ্বলা দিয়া নাই। লাষ্টত এটা জলকীয়া মই ফালি পেলাই দি থৈছোঁ, জ্বলাটো নোলায় আৰু, কিন্তু অকণ সিহঁতে খাবৰ কাৰণে জ্বলা নাই দিয়া, কাৰণ ল'ৰা ছোৱালীকে বিশেষকৈ কৰি মতা হৈছে। এইখিনি পনীৰ হৈ গ'ল দেখিছেনে? সেয়া আয়োজন কৰিলোঁ। এয়া ইফালে কেক কাটিবলৈ আয়োজন, কেক কাটিছে আৰু তাই ন আজি বাৰ্থডে। কি ফূৰ্তি তাই সমানে মাকৰো ফূৰ্তি ন। মাকেও আজি দিনটোতে কিমান এটা মানে আনন্দৰ দিন নহয়। প্ৰত্যেক মাকৰে ন ল'ৰা ছোৱালীৰ জন্মদিনটো এটা কিমান আনন্দৰ দিন, কোনো অনুভৱ কৰিব নোৱাৰে। এয়া চাওক, ল'ৰা ছোৱালীখিনি ক'ব, তাইৰ লগৰখিনি আছে আৰু অলপ আহিবলৈ আছে বাৰু, কিন্তু সময়টো অকণমান দেৰি হৈ যোৱাৰ কাৰণে কেকটো কটাই দিলোঁ সোনকালে অকণমান, কাৰণ কিছুমান ল'ৰা ছোৱালী আহি গ'ল, তেওঁলোকক নোখোৱাকৈ ৰাখি থ'বলৈও বেয়া লাগিছে। সেইকাৰণে কেকটো কটাই দিলোঁ। এয়া লগৰখিনি আহিলে অলপ, তাই খুব ফূৰ্তি আৰু। তাই আগতে স্কুলত পঢ়ি অহা লগৰখিনিক পাইছে, আনন্দত তত নাই আৰু। তাই সেইটোৱে উদ্দেশ্য, মানে মাজুলীত পাতিমগৈ, মা লগৰখিনি লগ পাম। আৰু বৰ্তাকৰ ল'ৰা এটা আছে ইফালে, ধুন্দাক তাৰ নিজৰ ককায়েক, তাক লাগে, তাৰ কাৰণে ক'ব নোৱাৰা হৈ আছে। এয়া তাই মোক ঢাকি থৈছে, বাৰ্থডে গালে মোক ঢাকি থৈছে দেই। এয়া আৰু অনুষ্টুপীয়াকৈ বাৰ্থডেটো পাতিলোঁ আৰু তাই কালি।